নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি el.ed.pet entrance exam দিছিল তেন্তে আজি 20 ছেপ্টেম্বৰ তাৰিখে ৰিজাল্ট দিয়াৰ কথা আছিল। 10 ছেপ্টেম্বৰ তাৰিখে পৰীক্ষা হৈছিল। ইয়াৰ 10 দিন পিছত অৰ্থাৎ 20 ছেপ্টেম্বৰ তাৰিখে ৰিজাল্ট দিয়াৰ কথা আছিল। মই কালিৰ পৰা ৱেবছাইটটো চেক কৰি আছোঁ। এই ৱেবছাইটটোত এতিয়ালৈকে যদিও 20 তাৰিখ লিখা আছে, কিমান বজাত এই ৰিজাল্টটো ঘোষণা কৰিব বা কৰিব নে নকৰে সেই বিষয়ে একো উল্লেখ নাই। যদিও আমি যদি আজি ৰিজাল্ট দিয়ে তেন্তে 12 বছৰ আগত আমি গম পাম, আৰু যদি নিদিয়ে 20 পৰা 25 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট অহাটো খাটাং। এই ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ ৰিজাল্ট দিয়াৰ লগে আমি ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিম।